কলিগৰ গাখি কণা জয় মাকন মৌমাখি মধু কণ এই ঘটাং ও কলিগৰ ধৰিলি যে কি কবি কেতিয়াবা গান চান দুই এটা গাওঁ ময়ো বহু ৰস অকণমান এই কি কৈছে গম হৈ আছে নহয় কেলে এই কি কবি আজি বাগানত মানে দৰৱ মাৰিবলৈ লগাইছিলো বুজিছেনে দৰৱখিনি আনি দি থৈ গ'লো দৰৱখিনিতো তহঁত ধুনীয়াকৈ মাৰিবি বোলে হ'ব বোলে মালিক বোলে আপুনি চিন্তা কৰিব নালাগে বোলে ধুনীয়াকৈ মাৰিম বোলে তাৰপিছত আহি পেলাই নি দেখিছোহি গতিকে সেই বনমৰা দৰৱখিনি বাগানখনৰ ওপৰত মাৰি দিলে নহয় জহনীয়া হ'ব দাঁত খেলাই দেখুৱাইছে দাঁত নেচেলা কি কৰিম তোৰ সেই ঘামোৱা দৰৱখিনি যদি তোৰ হেৰিহঁত বাগানত স্প্ৰে কৰিবলৈ হ'লে তোৰ এখন গোটেই জ্বলি নাথাকিব নাই কি কবি এই বছৰটো আৰু চফাই হ'ল এই বছৰটো গ'লেই নহয় ভাগ্য ভাল তোৰ সেই এক ৰাউণ্ডহে আছেগে এতিয়াতো বন্ধেই হ'ল নহ'লেতো একদম পহিলা চফাই হ'ল তাকে কিনো কৰিবি এতিয়া উপায় নাই নহয় এতিয়া তাহাঁতক মাই কাটিটো খাব নোৱাৰি ভুলটো মোৰ গাতে মই এৰি থৈ যাব নালাগিছিলে তই পিছে ক'বা মই সেই বাগানখন বোলে এপাক চাওঁ বুলি আহিলোঁ কি হৈছে কি নাই আৰু আজিকালি বাগানেও তোৰ পইচা পাতিচোন নিদিছে বাগানত পইচা নিদিয়ে নহয় ক'বা বাগানত পাতহে লাগিব পাতটো বিকিলেহে পইচা পায় কেলে তই আঁহ বুকিকে চাওঁ পইচা মানুহে যে কয় যে পইচা গছত লাগিছে নে গছত লাগিছে কিন্তু একচুৱেলি পইচা গছত লাগে কেনেকৈ লাগে কচোন তই পইচা কিহৰ পৰা বনায় কাগজ কিহৰ পৰা বনায় কাগজটো বাঁহৰ পৰা বনায় বাঁহৰ পৰা যদি কাগজ বনায় সেই কাগজৰ পৰা পইচা বনায় আঁহো পকীয়াকৈ পইচা গছতে লাগিছে তেতিয়াহ'লে বাঘে ঘাঁহ খায় নেকি বাঘে ঘাঁহ খোৱাটো 1 টকাটো ধৰিব পাৰ কিন্তু কাৰণ বাঘে সৈনীয়া খায় সৈনীয়া ঘাঁহ খায় নহয় উপায় নাই তোক নোৱাৰিবলৈ কি ভাবি আছিলি অথনিবা একদম কিবা মানুহটো একদম ৰোমান্টিক হৈ আছো যে কিবা হেৰি একো নাই নতুনকৈ প্ৰেমত পৰিছে নি আকৌ দাইকেইডাল কাটি ল'বি তেতিয়াহে চাজিব আজিকালি প্ৰেমত পৰিবলৈ দাড়ি চুলি কাটিব নালাগে নহয় নাই হেৰি হয় আজিকালি প্ৰেমত পৰিলে তোৰ কথা এটা আছে আকৌ চুলিখিনি নোহোৱা হ'লে ভাল টপা হ'লে আজিকালি ছোৱালীয়ে যা দাড়ি চুলি পকা তাৰ লগতহে প্ৰেম কৰে সেইটো এটা কথা আকৌ জানো নাই তই এক্সপিৰিয়েঞ্চ আছে নেকি নহয় এতিয়া বৰ্তমান যুগৰ যিমানখিনি অভাৱ অভিযোগ এখন ঘৰৰ সেই অভাৱ অভিযোগটো পূৰ কৰিবলৈ ধৰ আগত এতিয়া দেওবাৰেতো মানুহে খৰি বুটলে দেওবাৰে হাত মাৰিলে সেই খৰিখিনি একদম তোৰ এসপ্তাহ মানে পঠিয়াই দিয়ে শনিবাৰলৈকে হৈ যায় আকৌ দেওবাৰে খৰি কাটে এতিয়াতো সেইটো চিষ্টেম নাই গেছটো তাৰমানে গেছটোৰ কাৰণেতো 1000-1200 টকা মাহত লাগিবই তোৰ ঘৰখনত দুটা মোবাইল দুটা মানুহটো এটা মনজনী এটা টিভিটো 6টা 600 টকা তাত যায় টিভিটো ৰিচাৰ্জ আছে কাৰেণ্ট আছে আৰু কেনেবাকৈ যদি ল'ৰাটো যদি ডাঙৰ হ'ল অনলাইন ক্লাছ কৰিম বুলি তাকো লাগে মোবাইল আকৌ তোৰ বাইক এখন যদি থাকে সেইখনত ডেইলি 100 টকা তেল গতিকে এই গোটেই অভাৱ অভিযোগটো পূৰ কৰিবলৈ হ'লে এটা মানুহৰ দাড়ি চুলি পকিবই আৰু ছোৱালী এজনী কি কয় যদি দাড়ি চুলি নপকা লোৱা হয় তাৰমানে এইবোৰ একো টেনশ্যন লোৱা নাই এইবোৰ অভাৱ পূৰ কৰি দিব নোৱাৰে দাড়ি চুলি পকিলেহে পকাটোৱেহে তাৰমানে ই গোটেইখিনি কৰিব পাৰিব বুলি ভাবি সেইকাৰণে দাড়ি চুলি পকাৰ লগতে আজিকালি ছোৱালী প্ৰেমত পৰে দাড়ি চুলি কথা ঠিকেই আছে দে মই এই বাগান চাই আছো বুজিছেনে চাই থাকোঁতে পটককৈ কলেজৰ কথা এটা মনত পৰিলে কলেজৰ কথা মানে কি এইটো সেই মই আকৌ মানে জিঅ'গ্ৰাফীটো মই চিলেক্ট কৰি ল'লোঁ হয় ছাবজেক্টটো কিন্তু ক্লাছ কৰি মানে বেয়া পাওঁ সাংঘাতিক বেয়া পাওঁ কি কথা নাজানো তোৰ হেৰি 10 টকাটো 10 টকাটো কৈছিলোঁ ন তাৰপৰা কি হ'ল তোৰ আকৌ এবাৰ কৈছে মানে এনেই হেৰি যে কওঁ লাগি থাকে কেতিয়াবা তাৰপৰা জিঅ'গ্ৰাফী ছাৰ আহে ছাৰে ক্লাছ লৈ মই আমাৰ আকৌ ক্লাছটো মানে এনেকৈ প্ৰায় দেখি থাকে মানে কেম্পখন মানে ক্লাছটোৰ পৰা কেম্পখন দেখি থাকে মোৰ দোকানখনলৈ নহয় আমাৰ কলেজৰ কেম্পখন আকৌ তাৰপৰা ছাৰ আহে ক্লাছ কৰে মই কেম্প খেলি থাকোঁ ছাৰ সেই অহা দেখিলে তললৈ মোক কৈ দিওঁ আকৌ যাওঁতে তললৈ মোক কৈ দিওঁ নহ'লে মানে সেই কেম্পখন কাৰোবাক দি পেলাই মানে মই অকণমান আঁতৰি দিওঁ কিন্তু ছাৰে মানে কথাটো মাক কৰি থাকে ছাৰেই আৰু ন ছাৰটো ছাৰেই হয় তাৰপিছত এদিন মানে কি হ'ল খেলিবলৈ লগ নাই লকডাউন থকা দেখি তেনেকুৱাতে ছাৰে ক্লাছ ল'বলৈ আহিছে ক্লাছ ল'বলৈ অলৰেডি ছাৰ সোমাই গ'ল তাৰপৰা মোৰ আকৌ কপিখন মানে এনেকৈ সেই কমৰটো তেনেকৈ খালি থৈ দিওঁ তাৰপিছত এই মই বোলো ক্লাছটোকে কৰোঁ বুলি এনেকৈ সোমাই গৈছোঁ আগতে ছাৰে নব বোলে এইফালে আছোন বোলে মাতিলে গ'লোঁ তাৰপৰা এনেকৈ যাব পৰা পইচা 10 টকা উলিয়াই দিছে মোৰ ছাৰ কিবা আনি দিব লাগিব
কেলে তোৰ ভাগৰ বৰি শেষ নাই তই যে কেম খেলা নাই কৈছে ভাল চাত দিলো মই গোটেই ল'ৰা ছোৱালীখিনি আগত ৰঙা কলা পৰিছো সঁচাকে দেই এবাৰ কি হ'ল বুলিছে মোৰ কি হ'ল গম পোৱা নাই তেতিয়া চতুৰ্থ শ্ৰেণী ভগ্নাংশ অংক থাকে নহয় ভগ্নাংশ থাকে হৰলংক ভগ্নাংশ তাৰপৰা আকৌ জমা খৰচ বুলি এটা আছিলে আকৌ দেই চতুৰ্থ শ্ৰেণীত সেইটো জমা খৰচ তাৰপৰা এই ভগ্নাংশ অংকটো বুজিনে তাৰপিছত এই ছোৱালী এজনী আছিলে তাই মানে কৰিলে কি মোক ক'লে সেই ভগ্নাংশটো দেখুওৱা তাৰপিছত ছোৱালীজনী পঢ়াত ইমান নহয় এই যেনে তেনে পাছ কৰি আছে আৰু আগতো এইটো থাকেই নহয় দেখাওঁ তাৰপিছতে এই হেৰিয়াত হেৰি কৰিলে এইটো কি কয় এই মই দেখুৱাই দিলোঁ আৰু দে বোলো বহিখন এনেকৈ দি দিলোঁ তাই চাই আছে ময়ো কৰি আছোঁ তাই সেইফালে কৰি আছে তাৰপিছত কোন কথা কৈছিলে কৰিলে হ'ল বুলি ক'লে মই থৈ দিলোঁ তাৰপিছতে হ'ল কি হেৰিয়াত এইটো কি কয় বহি চহি দিলে আৰু দিয়াৰ পিছত তাইক মাষ্টৰে সুধিলে পৰীক্ষাত দি মেলি ওলাই আহিছোঁ আৰু দেই চব ওলাই আহিছে ওলাই তাক সুধিলে বোলে হেৰি নহয় ভগ্নাংশটো কৰিলি নাই বোলে তাৰপৰা বোলে তই ভগ্নাংশ পৰীক্ষা কেনেকুৱা হ'ল বুলি সুধিলে ভালেই হ'ল বোলে ভগ্নাংশটো কৰিলি নাই বোলে কৰিলোঁ বোলে আৰু তই ভগ্নাংশটো কেনেকৈ কৰিলি ই লক্ষীনাথৰ পৰা চালোঁ বোলে বুলি কৰিলি লক্ষীনাথৰ পৰা চালোঁ বোলে হেৰি উত্তৰ কিমান ওলালে তাৰপৰা বোলে উত্তৰটো বোলে সঁচৰি ওলালে চা বোলে অংকত সঁচৰি মানে ভগ্নাংশ কৰি লাষ্টত উত্তৰটো দুভাগৰ এক ওলাইছিলে আকৌ দুভাগৰ একটো হচৰি দুভাগৰ একটো সঁচাকে দেই হচৰি কৰি পেলালে এই হয় কেতিয়াবা জমনি হয় বাৰু আৰু এটা আছে জমনি মই তোক পিছত কম পাছত কবি এদিন এই আকৌ আহিম নহয় বাগানত নহয় মই মানে কি হ'ল তোক দেখিলো তাৰপৰা দেখি পেলাই তোৰ লগত আকৌ অকণমান এনেকৈ মানে নেদেখিলে কি কয় নবহিলে মানে ভাল নালাগে মই বোলো সেইকাৰণে যাওঁ তাৰ ওচৰতে কথা এষাৰ পাতোগৈ পাতি পেলাই লাহেকৈ যাওঁগৈ আৰু বাগানখনলৈ আহিলে মানে এনেকৈ নি বুলি তোৰ অকণমান ক'ৰবাত বহি পেলাই এনেই 10 মিনিট সময় এটা কটাই ভাল লাগে ন এতিয়া হাঁহিছোঁ বহুত এতিয়া হাঁহি যদিও তোৰ টেনশ্যন তাত গৈ আছে টেনশ্যন নল'বি এইটো লাষ্ট ৰাউণ্ডটো নেপালি বুলি ভাবি ল সেইটো গ'ল আৰু অহা বছৰকৈ ধুনীয়াকৈ পাবি দে কলিগুৰি কি কয় মাকন মৌ মাখি মধুকণ